একো স্কিপ নকৰিবা তোমাক মানুহে কিয় টকা দিব তুমি সেইটো নাজানা তুমি মোৰ ভিডিঅ' চাই আছা এই ভুলটো তুমি একদম নকৰিবা চ্যাট জিপিটি ইউজ কৰা প্লিজ ইমান ইজি নহয় এইবোৰ বস্তু সব এনেকুৱা সিচুৱেশ্যনত কেতিয়াও নাথাকিবা নিজৰ দামটো বঢ়াব লাগিব ন ক্লায়েণ্টৰ ওচৰত যাবা তেওঁলোকে তোমাক সুধিব আগতে কি কাম কৰিছা এক্সপিৰিয়েঞ্চ কি ছ'চিয়েল মিডিয়াৰ যুগ এআইৰ যুগ হাই গাইজ ৱেলকাম বেক আজি মই তোমালোকক কোনো 6 মাহত কোটিপতি হোৱা গল্প ক'বলৈ অহা নাই ইউটিউব ইনষ্টাগ্ৰাম খুলিলেই দেখা পোৱা 30 দিনত লাখপতি হওক এটা এপ ব্যৱহাৰ কৰি ঘৰত বহিয়েই টকা উপাৰ্জন কৰক সঁচা কথা ক'বলৈ গ'লে এইবোৰ বেছিভাগ মানুহৰ বাবে বাস্তৱ নহয় মই বিচাৰোঁ তোমালোকে বাস্তৱ জীৱনত কামত অহা কিবা এটা শিকা এনে এটা পথ যিটো ফ'ল' কৰি গ'লে হয়তো 6 মাহৰ পিছত তুমি চাকৰি এৰি দিব নোৱাৰা কিন্তু নিশ্চিতভাৱে নিজৰ প্ৰথম ছাইড হাছেলটো আৰম্ভ কৰিব পাৰিবা আৰু যদি কনচিষ্টেণ্টলি এইটো কৰি থাকিব পাৰা এই ছাইড হাছেল এদিন তোমাৰ ফুল টাইম ইনকাম হৈ যাব পাৰে তুমি এই ছাইড হাছেলটো কৰি তুমি বাকী সব বাদ দি দিব পাৰা তোমাৰ ইনকাম এইটো দি আহি থাকিব কিন্তু কনচিষ্টেণ্ট হ'ব লাগিব আজি মই তোমালোকৰ লগত এই টিপছবোৰ শ্বেয়াৰ কৰিম যদি মোৰ একাউণ্টত 0 টকা আছে একো নাই তেতিয়া মই 6 মাহত কেনেকৈ আগবাঢ়ি যাম ধৰি লোৱা তোমাৰ বেংক একাউণ্টতো একো নাই ঠিক আছে এতিয়া কেনেকৈ আগবাঢ়িবা সেইটো আমি আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম ভালকৈ সব পইণ্টছবোৰ শুনিবা এই ভিডিঅ'টো শেষলৈকে চাবা প্ৰথম মাহত এটা স্কিল শিকা সকলোতকৈ ডাঙৰ প্ৰব্লেমটো কি জানানে বেছিভাগ মানুহে টকা বিচাৰে কিন্তু মানুহে কিহৰ বাবে টকা দিব বিচাৰে তোমাক মানুহে কিয় টকা দিব তুমি সেইটো নাজানা মানুহে প্ৰব্লেম সলভ কৰিব পৰা মানুহকহে টকা দিয়ে ধৰি লোৱা তুমি ভিডিঅ' এডিটিং কৰিব জানা পইচা পাবা যদি তুমি প্ৰব্লেম সলভ কৰিব পাৰা মানুহৰ তেতিয়া তোমাক পইচা দিব ডিজাইনিং কৰিব পাৰা পইচা পাবা ছ'চিয়েল মিডিয়া হেণ্ডেল কৰিব পাৰা পইচা পাবা আজিকালি এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ এআইৰ যুগ এআই সকলো চিমলেছ কৰি পেলাইছে এইবোৰ জানিলে এআই টুলছ শিকিলে তুমি পইচা পাবা ভালকৈ যদি কিবা লিখিব জানা কাবাৰ কাৰণে স্ক্ৰিপ্ট লিখি দিব পাৰা ছ'চিয়েল মিডিয়াৰ কাৰণে বা কিবা এক্টিঙৰ স্ক্ৰিপ্ট যদি তুমি স্ক্ৰিপ্ট লিখি দিব পাৰা কাবাৰ বেলেগৰ ছ'চিয়েল মিডিয়াৰ কাৰণে তেতিয়া তুমি টকা পাবা এতিয়া তোমাৰ কাম হ'ল কি তোমাৰ কাম হৈছে এই এটা স্কিল বাছি লোৱা আৰু এই এটা স্কিল শিকা এটাহে কিন্তু 5টা নহয় হা মই জানো বহুতৰে মন সকলো শিকিবলৈ আজি এডিটিং শিকিলো কাইলৈ এআই শিকিম তাৰ পিছদিনা কোডিং শিকিম এইদৰে একোৱে শিকা নহয় ইমান ইজি নহয় এইবোৰ বস্তু সব বহুত ডিটেইলত শিকিব লাগিব তুমি বেছি ভাল হ'ব লাগিব যিটো কৰা সেইটো তুমি ব্ৰিলিয়েণ্ট হ'ব লাগিব তাৰ বাবে তুমি একেলগে 5টা শিকিলে তুমি নোহোৱা নহয় সেইকাৰণে এটা বাছি লোৱা এটা স্কিল অন্ততঃ 30 দিন কেৱল সেইটোৰ ওপৰতে ফ'কাছ কৰা ইউটিউবত বহুত ফ্ৰী টিউটৰিয়েল আছে জানাই সেইটো মই ক'বই নালাগে কুকিঙৰ পৰা ক্লিনিঙৰ পৰা সব আছে যোনটো স্কিল বাছি লোৱা তাৰ ওপৰত তুমি জাষ্ট টাইপ কৰা হাউ টু ডু দিছ পাই যাবা 1000টা ভিডিঅ' আহিব শিকা গুগলত ইমান বস্তু আছে ৰিচোৰ্চ চ্যাট জিপিটি আছে আজিকালি চ্যাট জিপিটি ইউজ কৰা প্লিজ অজুহাত দিয়াৰ সময় গ'ল হা প্ৰতিদিনে 1 বা 2 ঘণ্টা হ'লেও 30 দিনৰ ভিতৰত তুমি আগৰ মানুহজন হৈ নাথাকা আজিয়ে আৰম্ভ কৰা দ্বিতীয় মাহত কি কৰিবা ছেকেণ্ড মাহত প্ৰেক্টিচ আৰম্ভ হ'ব এমাহটোতো তোমাৰ শিকোতে লাগিলে এতিয়া প্ৰেক্টিচটোতো কৰিব লাগিব এইখিনিতে বেছিভাগ মানুহে হাৰি যায় স্কিলটো শিকিলে কিন্তু তাৰপিছত কেৱল ভিডিঅ'ই চাই থাকে ধৰা তুমি ভিডিঅ' এডিটিং শিকিছা এমাহত ফাৰ্ষ্ট মাহত তেন্তে প্ৰতিদিনে এটা ভিডিঅ' এডিট কৰা নিজৰ ভিডিঅ' নাথাকিলেও ফ্ৰী ফুটেজ ডাউনলোড কৰা হা বহুত ফ্ৰী ফুটেজ ৱেবছাইটছ আছে পিক্সেলছ বুলি এটা আছে PEXELS তাৰ পৰা তুমি ফ্ৰী ফুটেজ ডাউনলোড কৰিব পাৰা কপিৰাইট ফ্ৰী সেইটো ডাউনলোড কৰি নিজে এডিট কৰা নিজে পোষ্টাৰ ডিজাইন তুমি থাম্বনেইল ডিজাইন কৰা সেইটোও কৰিব পাৰা নিজে তোমাৰ ফেক ব্ৰেণ্ড বনোৱা এটা নিজৰ ঠিক আছে সেইটো লোগো ডিজাইন কৰা লোগো লাগে যে সেই লোগোটো ডিজাইন কৰা বন্ধুৰ ইনষ্টাগ্ৰামৰ বাবে এটা ৰীল বনাই দিয়া যোন তোমাৰ আশে পাশে নিশ্চয় আছে তোমাৰ বন্ধু যোনে ছ'চিয়েল মিডিয়াত ফলোৱাৰ্ছ আছে তেওঁলোকে সদায় ৰীল বনায় তেওঁক সোধা কেনেকৈ কি কৰে আৰু তেওঁ ৰীল এটা এডিট কৰি দিম বুলি কোৱা প্ৰথমতে কোনেও টকা নিদিয়ে হা সেইটো কোনো প্ৰব্লেম নহয় এই মাহত টকাৰ পিছত নদৌৰিবা কাৰণ যেতিয়া তুমি আচলকৈ ক্লায়েণ্টৰ ওচৰত যাবা তেওঁলোকে তোমাক সুধিব আগতে কি কাম কৰিছা এক্সপিৰিয়েঞ্চ কি সেইদিনা যদি দেখুৱাবলৈ একো নাথাকে ক্লায়েণ্টে তোমাক কাম দিবলৈ মানা কৰি দিব ক্লায়েণ্টে কাম নিদিয়ে তৃতীয় মাহত কি কৰিবা প্ৰথম ক্লায়েণ্টটো বিচাৰা তোমাৰ ফাৰ্ষ্ট ক্লায়েণ্টটো তৃতীয় মাহত তুমি বিচৰা ষ্টাৰ্ট কৰিব লাগিব এতিয়া ভয়টো আৰম্ভ হয় মই মেছেজ কৰিম নে ইমেইল কৰোঁনে যদি মোক না কয় মোৰ কাম ভাল হয়নে দুমাহে শিকিছোঁ মই এটা কথা কওঁ তুমি মেছেজ নকৰাকৈ উত্তৰটো সদায় ন'য়ে পাবা যদি তুমি একো এপ্ৰ'চে নকৰা তুমি অবভিয়াছলি ন'য়ে পাবা
সেই আৰম্ভ কৰিব লাগিব। ভয় লাগিলেও ক'লে যি ক'লে বাদ দিয়া, আৰম্ভ কৰা। তুমি দিয়া, মেছেজ দিয়া, ইমেইল দিয়া, ইনষ্টাগ্ৰামত DM কৰা, যি কৰা বাট কৰা। চিনাকি মানুহক কোৱা লাগিলে, লোকেল দোকানলৈ মেছেজ কৰা লাগিলে যে মই তোমাৰ ব্ৰেণ্ড বনাই দিম, মই তোমাৰ লগো বনাই দিম, মই তোমাৰ পোষ্টাৰ ডিজাইন কৰি দিম। ইনষ্টাগ্ৰাম বিজনেছ পেজবোৰ চাই কণ্টেক্ট কৰা। ফাৰ্ষ্টত তুমি এনেকৈ লিখিব পাৰা, মই ভিডিঅ' এডিটিং শিকিছোঁ, যদি আপোনালোকৰ ৰীল এডিট কৰিব লাগে মই এটা চেম্পল ফ্ৰীত কৰি দিব পাৰোঁ। 100 জনক এই মেছেজটো পঠিয়ালা, ঠিক আছে? তাৰে 95 জনে তোমাক ৰিপ্লাই নিদিয়ে, মই লিখি দিব পাৰোঁ। কিন্তু 4জনে নকয়। হয়তো এজনো হ'ব পাৰে যোনে তোমাক ৰিপ্লাই বেক কৰিব। আৰু বিশ্বাস কৰা, সেই প্ৰথম ক্লায়েণ্টজন তোমাৰ আত্মবিশ্বাস পূৰা ফুল কৰি দিব, সম্পূৰ্ণ সলাই দিব তোমাৰ আত্মবিশ্বাস। সেই 100 জনৰ মাজত এজনে ৰিপ্লাই দিব যে হয় মোক লাগে, তোমাৰ আত্মবিশ্বাস ওপৰলৈ উঠি যাব। এতিয়া আহিলোঁ আমি 4ৰ্থ মাহ, 4th মান্থ, ঠিক আছে? এতিয়া তুমি স্কিল শিকিলা প্ৰথম মাহত, 2nd মাহত প্ৰেক্টিছ কৰিলা, ইমেইলছ পঠালা, 3rd মাহত তোমাৰ ৰিপ্লাই আহিল, হয়নে? তোমাৰ এক্সপিৰিয়েঞ্চ হ'ল অলপ। এতিয়া 4th মান্থত কি কৰিবা? নিজৰ দামটো বঢ়াব লাগিব ন? এইটো মাহত তোমাৰ নিজৰ দামটো বঢ়াবা। এতিয়া বেছিভাগ মানুহে কি কৰে জানানে? প্ৰথম ক্লায়েণ্ট পোৱাৰ পিছতো একে ৰেটতে কাম কৰি থাকে। তুমি সেই ভুলটো নকৰিবা হা। যদি মোৰ ভিডিঅ' চাই আছা, এই ভুলটো তুমি একদম নকৰিবা। প্ৰতিটো কামৰ পিছত নিজৰ স্কিল ইম্প্ৰুভ কৰা। ইম্প্ৰুভ নিজেই হ'ব। তুমি কাম এটা কৰাৰ পিছত তোমাৰ নিজেই স্কিলবোৰ ইম্প্ৰুভ হয় ন? ক্লায়েণ্টকে সোধা যে মোৰ কামত কি ইম্প্ৰুভ কৰিব পাৰোঁ। ফিডবেক লোৱা, কমিউনিকেশ্যন ইম্প্ৰুভ কৰা, কথা পাতা, টাইম মতে কাম শেষ কৰা। যেতিয়া মানুহে তোমাক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব, ৰেটটো লাহে লাহে ইনক্ৰিজ কৰিব পাৰিবা। মনত ৰাখিবা, চিপ মানুহক সকলোৱে বিচাৰে। যদি তোমাৰ কম দামী মানুহক সকলোৱে বিচাৰে, কিন্তু ভাল মানুহক যোন মানুহে বিচাৰে ন, তেওঁলোকৰ ষ্টেণ্ডাৰ্ডো বেলেগ। তেতিয়া সেই ষ্টেণ্ডাৰ্ডৰ মতে তোমাক পইচা দিব। তুমি যদি এই সস্তীয়া কামবোৰ কৰি থাকা, সস্তীয়া হেৰিতে থাকিবা তুমি, তোমাক দামবোৰো তোমাক বহুত বেয়া দিব। ভাল মানুহক তুমি যদি ৰেটটো বঢ়াই দিয়া, তোমাৰ ওচৰত ভাল ক্লায়েণ্ট আহিব, বেছি টকা লৈ আহিব তোমাৰ ওচৰত। সেইটো মনত ৰাখিবা। এতিয়া 5 মাহ, 5 নম্বৰ মাহত আমি কি কৰিম? মাত্ৰ এটা ইনকাম চ'ৰ্চত নাথাকিবা। এইটো বহুত ইম্পৰ্টেণ্ট। এজন ক্লায়েণ্ট গ'ল মানে সকলো শেষ, এনেকুৱা চিটুৱেশ্যনত কেতিয়াও নাথাকিবা। তুমি মই এতিয়া বেছি এডিটিঙৰ কথা কৈ আছোঁ, কিন্তু এডিটিঙৰ ওপৰতে মই অকল নিৰ্ভৰ কৰি কথা কোৱা নাই। তুমি যিয়ে স্কিল লোৱা, লাগিলে টিচিং, টিউটৰিং, তোমাৰ একাডেমিক্স লাইনত যোৱা, তুমি আৰ্ট লাইনত যোৱা, তুমি যি লাইনতে নোযোৱা কিয়, এই যে মই ভিডিঅ'টো বনাই আছোঁ, এইটো চব ফিল্ডতে এপ্লাই কৰে, ঠিক আছে? মই বেছিভাগ ভিডিঅ' এডিটিং কৈ আছোঁ, কিন্তু এনেকুৱা নহয়, চবতে এপ্লাই কৰে। তোমাৰ এই যে ইনকাম চ'ৰ্চটো এটাতে নাৰাখিবা। যদি ধৰা তুমি এডিটিং কৰা, তেতিয়া ভিডিঅ' টেমপ্লেট বিক্ৰী কৰিব পাৰা, প্ৰিছেট বনাব পাৰা, কেনভা ডিজাইন বিক্ৰী কৰিব পাৰা, এফিলিয়েট মাৰ্কেটিং কৰিব পাৰা, নিজেই কণ্টেণ্ট ক্ৰিয়েট আৰম্ভ কৰিব পাৰা। নিজেই ষ্টাৰ্ট দিয়া ন তোমাৰ কণ্টেণ্ট ক্ৰিয়েশ্যন। তুমি এটা স্কিলৰ পৰা বহুত ইনকাম আনিব পাৰিবা তেতিয়া। মাত্ৰ অলপ চিন্তা কৰিব লাগে। চিন্তা কৰা যে তোমাৰ কি কৰি ভাল লাগিছে, সেইটোৰ ওপৰত মই আৰু আপস্কেল কেনেকৈ কৰিবা। ধৰা তুমি টিচিং কৰা, ধৰা তুমি টিউশ্যন কৰা কাৰোবাক। এই যে তুমি নোটছ বনাইছা, নোটছটো তুমি চেল কৰিব পাৰা ন। যদি CBSE বা যিটো বৰ্ডৰে নহওক, আজিকালি চবে কম্পিউটাৰতে পঢ়ে। এই নোটছবোৰ বিক্ৰী কৰিলে তুমি পইচা পাবা আৰু সিহঁতে বেনিফিট হ'ব তোমাৰ পৰা। ভাবি চোৱা তোমাৰ ফিল্ডত আৰু কেনেকৈ তুমি আগবাঢ়িব পাৰা, কেনেকৈ তোমাৰ ইনকামটো তুমি আৰু বঢ়াব পাৰা। এতিয়া 6 মাহটোত তুমি কি কৰিবা? নিজৰ ওপৰত ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰা। এতিয়া ধৰা তুমি মাহে 5,000 বা 10,000, 20,000 এনেকৈ কিবা এটা উপাৰ্জন আৰম্ভ কৰিলা এতিয়ালৈকে, ঠিক আছে? প্ৰথম কি কৰিবা? নতুন মোবাইল কিনিবা? নতুন কাপোৰ কিনিবা? নহয়, প্ৰথম ইনভেষ্টমেণ্ট নিজৰ ওপৰত। নতুন এটা কোৰ্চ শিকা, ভাল ইণ্টাৰনেট কানেকশ্যন লোৱা, লেপটপটো আপগ্ৰেড কৰা, ইমাৰ্জেঞ্চিৰ বাবে টকা ছেভ কৰা। কাৰণ যিজনে নিজৰ স্কিলত ইনভেষ্টমেণ্ট কৰে, সেইজনৰ ইনকাম বছৰে বছৰে বাঢ়ি থাকে। বুজি পালা? শেষত এটা কথা ক'ম, মই তোমালোকক ধনী হোৱাৰ সপোন বিক্ৰী কৰিব বিচৰা নাই। মই কেৱল বিচাৰোঁ 6 মাহ পিছত তুমি ক'ব পাৰা, মই এতিয়া নিজৰ টকা নিজে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছোঁ। হয়তো প্ৰথম মাহত 500 হ'ব, তাৰপিছততো 2,000 হ'ব,
তাৰপিছততো 10,000 হ'ব। সৰু আৰম্ভণিক কেতিয়াও সৰু বুলি নাভাবিবা। প্ৰতিটো ডাঙৰ বিজনেছ, প্ৰতিজন সফল মানুহে এদিন 100 টকাৰ পৰাই আৰম্ভ কৰিছিল। যদি তুমি এই ভিডিঅ'টো চাই আছা তেন্তে আজিয়ে নিজৰ লগত এটা প্ৰতিশ্ৰুতি কৰা, অহা 6 মাহত মই অজুহাত নিদিওঁ, আজিৰ পৰাই মই ষ্টাৰ্ট কৰিম। মই কি কৰিব লাগে, মোৰ প্লেন কি, কাৰণ 6 মাহ যিয়েই নহওক পাৰটো হৈ যাব। প্ৰশ্নটো কেৱল এটাই, 6 মাহ পিছত তুমি একে ঠাইতে থাকিবা নে নিজৰ জীৱন সলনি কৰাৰ প্ৰথম খোজটো ইতিমধ্যে আজিয়েই লৈ পেলাবা। নিজৰ ওপৰত কেনেকৈ কাম কৰিব লাগে, ছেল্ফ ডেভেলপমেণ্ট কেনেকৈ কৰিব লাগে, মেনিফেষ্টেশ্যন, পইচা আৰ্ণ কৰিবলৈ মেনিফেষ্টেশ্যন কেনেকৈ কৰিব লাগে যাতে তুমি এট্ৰেক্ট কৰা ভাল অপৰচুনিটিজ, ভাল ক্লায়েণ্ট কেনেকৈ এট্ৰেক্ট কৰিব পাৰা, তাৰ বাবে আৰু ভিডিঅ'জ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। আকৌ লগ পাম। থেংক ইউ।